পুনৰ প্ৰবঞ্চকৰ জালত মাজুলীৰ ৰাইজ চাকৰি দিয়াৰ নামত লুটিলে প্ৰায় 40 লাখ টকা মাজুলীৰ শতাধিক যুৱক যুৱতীৰ পৰা সৰকালে 5ৰ পৰা 10,000 টকা কেইদিনমান পূৰ্বে ধন ডাবুল হোৱাৰ আশাত এটা প্ৰতিষ্ঠানত ধন জমা ৰাখি সৰ্বশান্ত হৈছিল মাজুলীৰ বহু যুৱক ইয়াৰ পিছতে পুনৰবাৰ প্ৰবঞ্চনাৰ বলি শতাধিক মাজুলীৰ যুৱক যুৱতী সংস্থাপন দিয়াৰ নামত পলাকজ্যোতি বৰাই সংগ্ৰহ কৰিছিল ধন ই ক্লিনিকত স্বাস্থ্যকৰ্মী নিয়োগৰ নামত ধন সংগ্ৰহ কৰিছিল বৰাই প্ৰশিক্ষণৰ নামত দুদিন দিয়ে অন্তৰ্ধান হৈছিল স্বয়ম্ভু কোম্পানী পিছে 100 গৰু মাৰিলে বাঘৰ মৰণ ৰাইজৰ ধন লৈ পলাতক অৱস্থাত থকা পলাকজ্যোতি বৰাক অতি কৌশলেৰে কৰায়ত্ব কৰে মাজুলী ৰাইজে মাজুলী হেল্থ কেয়াৰ বুলি কৈছে প্ৰথমতে কৈছে মাজুলী হেল্থ কেয়াৰ সেকেন্ডৰ কৈছে পশুমিত্ৰ তাৰপিছত এই পশুমিত্ৰ পৰা লৈছে আমাৰ পৰা লৈছে 10,000 তাৰপৰা এইটো মহিলাসকলৰ পৰা লৈছে 5,000 তাৰপিছত চাকৰি হ'ব ট্ৰেইনিং দিম কিট দিম এইবিলাক একো ভেকু ভাও নাই তাৰপৰা ইয়াৰ কিমান দিন মানে এতিয়া ডাইৰেক্ট ছমাহ ৰানিং লাইভ হেল্থ কেয়াৰৰ আমাৰ ইয়াত এটা অফিচ আছিলে আৰু আমি স্বাস্থ্য সম্পৰ্কত আমি কিছুমান কাম কৰিছিলোঁ এতিয়া ধৰক ৰেহাই মূল্যত মানুহক চিকিৎসা কৰা আৰু হেৰি কৰা হেল্থ কাৰ্ড বনোৱাৰ নামত 5,000 টকাকৈ আমাক দিছিলে আমাৰ এই কামখিনি বিভিন্ন অসুবিধাৰ কাৰণে হোৱা নাছিলে মাজতে ট্ৰেইনিঙো হৈছে 1 জুলাইৰ পৰা হোৱাৰ কথা আছিলে বিভিন্ন অসুবিধাৰ কাৰণে নোহোৱা আজি এতিয়া এইফালে আহোঁতে ৰাইজে আমাক পায় আমাৰ কৰ্মীখিনিয়ে পইচাখিনি বিচাৰিছে প্ৰায় 100 গৰাকী যুৱতী মহিলাক কোঅৰ্ডিনেটৰ নাৰ্ছ কাৰ্যালয়ৰ সহায়িকা আদি বিভিন্ন পদত নিযুক্তি দিয়াৰ নামত পলাকজ্যোতি বৰাই সংগ্ৰহ কৰিছিল লাখ লাখ টকা মই চাকৰি দিয়া নামতে লৈছিলোঁ বাৰু 6 লাখ টকা গতিকে এতিয়া মই গোটেইখিনি পইচা আজি আমি ঘূৰাই দিম আমাৰ গোটেই মানুহ আহিছে চবৰে আপোনালোকে বৰ্তমান পলাকজ্যোতি বৰাক আটক কৰিছে জেংৰাইমুখ আৰক্ষীয়ে ইফালে প্ৰাপ্য ধন বিচাৰি জেংৰাইমুখ আৰক্ষী থানাত ভিৰ কৰিছেহি প্ৰবঞ্চনাৰ বলি হোৱা বহু যুৱক যুৱতীয়ে মানে 5,000কে সবে জমা দিব গ'লে জমা নিদিলে বোলে আমাক কাম কৰিব নিদিয়ে সেইটো কাৰণে আমি সবে আমি 9জনীয়ে ৰঙাচাৰী পঞ্চায়তৰ পৰা 9জনীয়ে আমি জইন কৰিছোঁ 9জনীয়ে 5,000কে দি পেলাই জইন কৰিলোঁ ইমানেই হৈ গ'ল খবৰ নাই ফোন কৰিলে ৰিচিভ নকৰে প্ৰশান্ত এটা পলাশে জানো ফোন কৰিলে ফোন ৰিচিভ নকৰে তেনেকুৱা পৰিৱেশত কবলত পৰিছোঁ আমি সহজ সৰল মাজুলীবাসীৰ সৰলতাৰ সুযোগ লৈ প্ৰবঞ্চনা কৰি অহা প্ৰবঞ্চক পলাকজ্যোতি বৰাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মাজুলীৰ পৰা সঞ্জিত অভয়াপুৰীয়াৰ ৰিপৰ্ট প্ৰথম খবৰ।